हाय हेलो नमस्कार वेलकाम टू माय आरजे कटकी यूट्यूब चैनल। तो आज एफाले जाम बुली भाबी आसो एक्साइटमेंट हो आसो माने किबा এটা বস্তু চাবলৈ গৈ আছো। তো কি চাবলৈ গৈ আছো কি কথা সকলো আপোনালোকে গম পাব। তো চাই থাকিব ভিডিঅ'টো। দোকানখন বন্ধ কৰোঁতে ইমান টাইম লাগে এটা বলা যা আকৌ দোকান খুলি বহি যাব নহয় ইমান টাইম লাগে তহঁতৰ ওলাই আহোঁতে এই কতি ভাই ভাই কেটাই না হা ইমান টাইম লাগে মুছন কি তাৰ এতিয়া চলো চলো মই 31 টকা টান নিম এতিয়া ঘুমা 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 এই মই কিনাত বহিম পুলিচ আছে কিন্তু বেল আছে লগাই ল পিছফালৰ বেলকেইটা মই ইয়াত আছে ইয়াৰ আহিছে আমাৰ ডক্টৰ বেজবৰুৱা চাবলৈ বৰ্তা অ' বৰ্তা এইফালে চাই দিয়ক অকণমান অঁ আৰু লগতে আমাৰ আছে পলান ভাই মোবাইল সিং হয় আৰু এইফালে আমাৰ আছে আমাকে পলৱা পলৱা কিবা এটা দেখাই দিয়া দেখাবলৈ নাই নহয় ডক্টৰ বেজবৰুৱা চাবলৈ গৈ আছো। অসমীয়া ফিল্ম এক্টৰ কেইটাক চিনি পায় বাহিৰত অঁ যিহেতু বাহিৰত আমাৰ অসমীয়া এক্টৰ চিনিয়ে নাপায় হয় নহয় অঁ অঁ কিন্তু আমাৰ অসমীয়াখিনিয়ে গৈ পেলাইতো হিন্দী ফিল্ম চাই থাকে সেইটো কাৰণে অসমীয়া ফিল্ম চাবলৈ আহি পেলাই ডক্টৰ বেজবৰুৱা চাবলৈ সেইটো কাৰণে আহিছোঁ। পাঠান সেইটো কাৰণে চাব যোৱা নাই। আমি এইফালে পাইছোঁ এতিয়া বাঘমাৰী। তো বাঘমাৰী পাইছোঁ আৰু অকণমান দূৰ বিশ্বনাথ চাৰিআলিতে আমি গৈ আছোঁ ডক্টৰ বেজবৰুৱা চাবলৈ। তো বহুত দিনৰ মূৰত আজি হলত চাম ফিল্ম। তো পূৰা এনজয় কৰি কৰি গৈ আছোঁ আমি গোটেইকেইজন। এইফালে আমাৰ অৰুণ বৰ্তা আছে, এইফালে আমাৰ পল আছে, পল পোৱা ড্ৰাইভাৰ, এইফালে আমাৰ পলান ভাই আৰু এইফালে আমাৰ মোবাইল সিং আছে আৰু এনজয় কৰি গৈ আছোঁ পূৰা চাই থাকিব তাত লগ পাওঁ পাই আছোঁ। তেলটো ভৰাই যাওঁ ইয়াতে আমি এতিয়া আৰু তেলটো ভৰাই মেলি বৰ্তমান আহি পাই গ'লোঁ ৰিলায়েন্স। আমি ফাইনেলি পাই গ'লোঁ সেই বিশ্বনাথ চাৰিআলি আৰু অকণমান টাইমৰ পিছতে আমি পাই যাম হলঘৰ। প্ৰায় এক্সাইটমেণ্ট হৈ আছোঁ আৰু এইডোখৰতে আছে গাড়ীখন অঁ ফাইনেলি আমি আহি পাই গ'লোঁ চিনেমা হল। এইটো পাভৈ চিনেমা হল পাই গ'লোঁ। টিকেট পাই গ'লোঁ ফাইনেলি। টিকেট কৰি ল'লোঁ। চাহ খাম, এয়া পোষ্টাৰ লাগি আছে। মানুহ পূৰা ফুল হৈ গৈছে, হাউচফুল। ডক্টৰ বেজবৰুৱা চাবৰ কাৰণে মানুহ পূৰা লাইন চাওক। বৰ দীঘলীয়া লাইন, মানুহ ভিৰ হৈছে। চেকিং হৈ গ'ল আমাৰ আহি আছোঁ এতিয়া ওপৰতে পূৰা মানুহ হাউচফুল। আপুনি পাণটো লগাব নাজানে একো নাই থৈ আহিছোঁ। only excitement. So the progress we are finally supply by way of
ওপৰলৈ গৈ আছোঁ। ফাইনেলি আমি বহি ল'লোঁ আহি এয়া চিটত নম্বৰ বহি আছোঁ। আৰম্ভ হ'ব আৰু অকণমান টাইমৰ পিছত। কেইটা বজাত আৰম্ভ আছে? 5:30 বজাত আৰম্ভ আছে। তো ফাইনেলি বহি ল'লোঁ। এতিয়াও ফুল হোৱা নাই, মানুহ আহি আছে, বহুত মানুহ আছে। ফাইনেলি এতিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে ফিল্ম। ডক্টৰ বেজবৰুৱা আৰম্ভ হ'বলৈ গৈ আছে। দৰ্শক পূৰা ফুল হৈ গ'ল। আন্ধাৰ হৈ গৈছে যিহেতু এইটো মানে দেখা নাপাব পাৰে। ফাইনেলি ষ্টাৰ্ট হৈ গৈছে ফিল্ম। জানা যদি প্ৰশ্নটোৰ উত্তৰটো নিদিয়া। একেটা প্ৰশ্নৰ উত্তৰ ময়ো তোমাৰ পৰা বিচাৰোঁ। তোমাৰ জীৱনত আৰু কোনোবা আহিছে নেকি? আচলতে কি জানা, তুমি ঠিকেই কৈছা স্নেহা। সকলো বস্তু পাহৰি বুলি পাহৰি যাব নোৱাৰি। মোৰ নামটো শুনিছ নিশ্চয়। তোক থানাত নিম বুলি কোনে ক'লে? থানাত নিম বুলি মই কোৱা নাই নহয়, মই ইয়াতে মাৰি থৈছে। মই মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। একদম পাব্লিচিটি পাম। সঠিক উন্নয়নৰ বাবে এজন সঠিক নেতাৰ প্ৰয়োজন, আৰু সেই উন্নয়নৰ বাৰ্তা লৈ আমাৰ মাজত ৰঞ্জন গোস্বামী উপস্থিত হৈছেহি। ৰঞ্জন গোস্বামী জিন্দাবাদ। কিন্তু এইফালে CCTV কেমেৰা নাই ছাৰ, কিন্তু মেইন ৰাস্তাৰ ফুটেজকেইটা পাই যাম। ললিপপ খাবি? খাব লাগে, জীৱনটো মিঠা কৰি ৰাখিব। বাকী জীৱনটো আছেই না তিতা দিবলৈ নে কি? Blessed and privileged to be here in front of all of you. It is an honor not only for me, but all selfless individuals, those who are working across the globe for society and humanity. ইহঁতৰে লাইফ বুজিছ, আমাৰ বুজিব বুজিছনে? ছাৰ ফাইল আপুনি বাহিৰে বল। ৰতন নম্বৰ চেল্ফি চোৱা। 7 বছৰ আগৰ কেছ ছাৰ। আপুনি কোৱাৰ পাছত মই পুৰণা কৰিব বিচাৰোঁ, তাৰে মাজত কেইটা পাই পালোঁ। পিছলৈ ভাল তাক এবাৰ তাৰ গাত হাত দিব নোৱাৰি। তেন্তে আমি হাত খাবলৈ বহি থাকোঁ। খন্তেক সময় বিৰতি। কেনেকুৱা লাগিলে? হা বৰ্তা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে না? অঁ কলাৰ ভাই কেনেকুৱা লাগিছে? ভাল লাগিছে না? তো ভালেই লাগিছে। বস্তুটো বুজি পাবলৈ অলপ ক্ৰিটিকেলি চালে গম পাব। তো পিছৰখিনি চাই থাকোঁ আমি। অঁ
জ্বলোৱাই দিলে বেলেগ জ্বলাই দিলে ন খাৰা জ্বলাই দিলে যে তেল ঢালি কি হৈছে চিনেমা হল নাই নাই ক'ত আছে আৰু এটা কথা কওঁ তো বন্ধুসকল এটা কথা কি মানে চাওক দেই আমি ভিডিঅ'বিলাক ইমান কষ্টৰে বনাওঁ কিবা এডিটিং কৰোঁতেও জানে বহুত কষ্ট হয় ভিডিঅ'বিলাক বনাওঁতেও বহুত কষ্ট হয় তো আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু লাইক বা কমেণ্ট এটা কৰি জনাব কিন্তু পাহৰি যায় কি কাৰণে পাহৰি যায় বা আপোনালোকে ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিবচোন বা ছাবস্ক্ৰাইব কৰি দিব কিন্তু আপোনালোকে এই ছাবস্ক্ৰাইব বুটামটো টিপিবৰ কাৰণে কিয় ইমান টান পায় বাৰু চাবচোন এবাৰ অকণমান ছাবস্ক্ৰাইব কৰি পেলাই চেনেলবিলাক যিহেতু আমাৰ সৰু সুৰা চেনেলবিলাক যদি আপোনালোকে আগবঢ়াই নিদিয়ে তেতিয়াহ'লে কোনে আগবঢ়াই দিব বাৰু কওকচোন তো সেইটো কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক যে আমাৰ এই সৰু চেনেলবিলাক আপোনালোকে অকণমান আগবঢ়াই দিয়ক ডাঙৰ চেনেলবিলাকতো আগবাঢ়ি গৈয়ে আছে দেখিছে তো আমিও আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি জানো হয়তো কেতিয়াবা ভুল হৈও যাব পাৰে মই তোক কিমানবাৰ মানা কৰিছিলোঁ ইয়ালৈ নাহিবলৈ আজি গধূলিৰ পৰা মই প্ৰদীপ বৰা আচলতে মানুহটো আগ্ৰহ বাহিৰত টান ভিতৰত শান্তনে কাক লগ ধৰিবলৈ গৈছে ধৈৰ্য আছে চ' প্লিজ মোক ইয়ালৈ আপুনি কিয় মাতি আনিছে সেইটো কথা ধৈৰ্য এম্বিশ্যন তোমালোকৰ এই ইয়াং জেনেৰেশ্যনটোৰ এইটোৱে ডাঙৰ সমস্যা ধৈৰ্য একেবাৰে নাই There is someone who has picked our conversation, so it's not safe. Okay. মই আপোনাক লগ পাই পেলাই বুজাম just let me know. মানে কি বুজি পাবলৈ অকণমান টান হয় কিন্তু লাষ্টলে মানে মানে বস্তুটো ভাল লাগে চাবলৈ আহিব সকলোৱে ক্ৰিটিকেল আছে ন চাবলৈ আহিব চালে বুজি পাব কিন্তু হিন্দী ফিল্মো পাত্তা নাপায় আকৌ হয় নহয় হিন্দী ফিল্মো পাত্তা নাপায় মানে অসমৰ ক্ষেত্ৰত মানে মজা হৈছে মানে চাবই নিদিলেও নহয় মানে সেইকাৰণে মই নকওঁ সিহঁতে যিমানটো নেকেট দেখুৱাইছে সেই নেকেটটো অসমত পৰিৱেশন কৰাৰ কাৰণে অসমীয়া ফিল্মে সেই সুযোগটো আকৌ কিয় ল'ব জানানে এতিয়াতো কম কিন্তু পিছৰ চিনকেইটা ভাল লাগিল
পিছৰ চিনকেইটা ভাল লাগিছে হয়নে আল্টিমেট একদম